প্ৰতি বছৰে মৰিগাঁও জিলাত যি আমাৰ মেলা উদযাপন কৰা হয়, এইবাৰ লকডাউনৰ কাৰণে মেলা উদযাপন কৰিব পৰা নগ'ল। সেয়েহে আমি ঘৰতে কণ ভাইটি ভণ্টিহঁতৰ পৰা গোটেই এখন মেলা আয়োজন কৰিছোঁ আমি ইয়াতে ঘৰতে। আহক আমি মেলা দেখুৱাইছোঁ ইয়াত। আমি তেওঁলোকৰ ওচৰত যাম কিছু কথা জানিবলৈ। মেলানো কেনেদৰে তেওঁলোকৰ মেলাত বেচা বিক্ৰী হৈছে, সেয়েহে আমি প্ৰথম এজন দোকানীৰ ওচৰত যাব ওলাইছোঁ। এই আমাৰ দাঁত খোলা দোকানী এজনী আমাৰ মাজবে নাই দোকানী বেচা কিনা কেনেকুৱা হৈছে লকডাউনৰ, সেই সুধিব ওলাইছোঁ। দোকানীও বহুত কম। কেনেকুৱা লাগিছে দোকান খুলি? ভাল লাগিছে। বেচা কিনা কেনেকুৱা হৈছে? বেয়া হৈছে। আৰু গোটেই দোকানী কেইজনৰ মুখত বিশেষকৈ মাছ দেখা পাইছোঁ। এয়া আমাৰ ছেকেণ্ড দোকানৰ ওচৰত আহিছোঁ। দোকানত বেচা কিনা ভালকৈ হৈছেনে? হৈছে। যথেষ্ট মাল দেখা পোৱা গৈছে। আমাৰ এই কেমেৰা পাৰ্চনক অলপ দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। যথেষ্ট মাল দেখা পোৱা গৈছে, বিক্ৰীও চাগে যথেষ্ট হৈছে। আমি এয়া আৰু এখন কাষত থকা দোকানত আহিব ওলাইছোঁ। তেখেতে বহাগ বিহুত যিবোৰ সাজ পৰিধান কৰে, তেওঁ যথেষ্ট কষ্ট কৰি যুগুতাই ৰাখিছে গ্ৰাহকৰ কাৰণে। যথেষ্টখিনি বিক্ৰীও হ'ল, কিন্তু যিখিনি আছে আকৌ নতুনকৈ আনিব পৰা নাই লকডাউনৰ কাৰণে। আমি তেওঁৰ পৰা এটা কথা জানিব বিচাৰোঁ। মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। বেচা কিনা কেনেকুৱা হৈছে? ভালে হৈছে। লকডাউনৰ মাজতো বেচা কিনা ভালে হৈছে আৰু সকলোৱে ধুনীয়াকৈ মাছ পৰিৱেশন কৰিছে। ভাল লাগিছে সঁচাকৈ। ধন্যবাদ। ভালনে?